বন্ধু বান্ধৱীসকল মই আহিছোঁ আজি এটা ৰেচিপিৰ সৈতে। আৰু প্ৰথমতে মই আদা নহৰু এনেদৰে পিচি ল'লোঁ। আৰু এইফালে আছিলে ঘিলা আছিলে, আৰু এইফালে পিঁয়াজ আদা নহৰুখিনি মই ধুনীয়াকৈ প্লেটত উলিয়াই ল'লোঁ। আৰু লগতে মই কেৰাহীখন বহাই পিনি লগতে দুখিলা তেজপাত দি পিঁয়াজখিনি দিয়ে দিলোঁ। আৰু মই এইফালে লগতে মছলাখিনিও ৰেডি কৰি ল'লোঁ। এনেদৰে বাতিত পেষ্ট এটা বনাই ল'ম। ধনিয়া গুড়ি, জিৰা গুড়ি সকলোবোৰ মই দি দিছোঁ, আৰু লগতে জলকীয়া গুড়িও দিছোঁ। আৰু এইফালে মই এয়া ৰেডি কৰিছোঁৱেই অলৰেডি। এইফালে মই অকণমান কাশ্মীৰ পাউডাৰো দিছোঁ, কাৰণ মোৰ হাজবেণ্ডে বগা পৰি থাকিলে খুব বেছিয়ে বেয়া পায়, সেইটো কাৰণে মই দি দিছোঁ। আপোনালোকে নাখালে নিদিব পাৰে। আৰু সেয়েহে আৰু এইফালে মই বিলাহীখিনি ধুনীয়াকৈ দিয়ে দিছোঁ। আপোনালোকে কিন্তু লাষ্টত শেষলৈকে ভিডিঅ'টো চাই থাকিব, কেনেকুৱা হয় আপোনালোককো জনাম। আৰু এইফালে মই পেষ্টটো দি দিলোঁ। আৰু 1 মিনিটমান পিছত মই ঘিলাখিনিও দি দিছোঁ। আপোনালোকে এনেদৰে এবাৰ বনাই খাবচোন, খুব বেছিয়ে ভাল লাগে। এয়া ব্ৰইলাৰৰ ঘিলা আছিলে। আৰু লগতে দি দিছোঁ মই এটা আলু কাটি, আৰু ভালদৰে এনেকৈ লৰাই আছোঁ যেতিয়ালৈকে ইয়াৰ পানীটো শুকাই নাযায়। পানীটো শুকোৱাৰ পিছত এনেকৈ এবাৰ দুবাৰ তিনিবাৰমান দি অলৰেডি মোৰ আলুখিনিও সিজি গ'ল। আৰু ইয়াৰ লগতে মই ওপৰতে দি দিছোঁ ধনিয়া পাত। আৰু আজি আছিলে মোৰ এইটো মিনি ব্লগছ। আপোনালোকে কেনেকুৱা পালে প্লিজ জনাবলৈ নাপাহৰিব। ভাল লাগিলে কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এয়া আছিলে মোৰ ৰাতি খানাত। আৰু এয়াই খুব বেছি একো বনোৱা নাছিলোঁ, আৰু মই নৰ্মেলকৈ এনেকৈ সেয়াই ভাল পাওঁ, খুব বেছিও বেয়া পাওঁ। তো বাই বাই আজিলৈকে।